আপোনালোকৰ সৈতে আপোনালোক সকলোকে মই হেউজীয়া সপোনৰ নাবানিতাৰ অন্য এটি ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই অলপ অন্য ধৰণেৰে আৰম্ভ কৰিছোঁ। সদায়তো আপোনালোকক কিবা কিবি দেখাই থকাই হয়, চিলাই হওক বা অন্য কিবা এনেকুৱা ধৰণৰে দেখাই থাকোঁ। গতিকে আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ আচলতে কালিলৈ যিহেতু জন্মাষ্টমী আৰু জন্মাষ্টমীৰ আগদিনাখন আজি মই কিনো কৰোঁ ঘৰখনত কি কি কাম ওলায় তাকে আপোনালোকক অকণমান আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি লৈ আহিছোঁ আজিৰ ভিডিঅ'টো। এতিয়া ৰাতিপুৱা 6 বাজি গৈছে আৰু এয়া মই চাহকাপ খাবলৈ লৈছোঁ। শুই উঠিয়ে মুখ ধুই পোনে চাহকাপ বাকি লৈ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ আহিছোঁ। লগতে এয়া মেৰিগ'ল্ড বিস্কুট, মই ৰাতিপুৱা সময়ত মেৰিগ'ল্ড বিস্কুটেই খাওঁ, বেলেগ বিস্কুট মোৰ খাবলৈ মন নাযায় বা অন্য ধৰণৰ বেলেগ বস্তু খাবলৈ মন নাযায়। গতিকে ৰাতিপুৱাৰ চাহকাপ সদায় মোৰ মেৰিগ'ল্ড বিস্কুটেৰে আৰম্ভ হয়। ইফালে মাজনী শুইয়ে আছে, তাই উঠা নাই। এতিয়া তেনেহ'লে মই চাহকাপ খাই লওঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু শেষত কেনেকুৱা পাইছে ভিডিঅ'টো মোক জনাব। বিশেষ তেনেকুৱা ধৰণৰ দেখাব লগাটো একো নাই, তথাপিও দিনটোত কিনো কৰোঁ আজি আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিবলৈ মোৰ মন গৈছে। গতিকে ভিডিঅ'টো লৈ আহিছোঁ, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া গা পা ধুই মেলি একেবাৰে আজৰি। আজি কাপোৰো ভালেখিনি ধোৱা হ'ল, পৰ্দাৰ পৰা আদি কৰি বিচনা চাদৰৰ পৰা আৰম্ভ কৰি ভালেখিনি কাপোৰ আজি ধোৱা হ'ল আৰু বাকী সৰু সুৰা যিমানখিনি কাম আছিলে সকলোখিনি কৰি আজৰি হৈ ল'লোঁ। আৰু ইফালে মাজনী উঠিলে, তাইকো খাবলৈ দি মেলি আজৰি হৈ ল'লোঁ একেবাৰে। তাৰপিছত এতিয়া গা ধুই মেলি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া ময়ো কিবা এটা খাই ল'ব লাগিব। খাই মেলি বজাৰৰ ফালৰ পৰা এপাক আহিমগৈ বুলি ভাবিছিলোঁ। কাইলৈ যিহেতু জন্মাষ্টমী আৰু আপোনালোকেতো জানেই মই জন্মাষ্টমীৰ দিনাখন অকণমান নিয়ম কৰোঁ ঘৰতে, তাৰ পাছতহে আমাৰ নামঘৰলৈ যোৱা হয়। গতিকে নিয়মৰ কাৰণে মই কিবা কিবি কেইটামান আনিমগৈ বুলি ভাবিছিলোঁ। বিশেষকৈ কল শদিয়াৰ পৰা যিহেতু দেওবাৰে মানুহ আহে বিক্ৰী কৰিবলৈ, মই আপোনালোকক আগৰ এটা ভিডিঅ'ত দেখাইছোঁৱেই। গতিকে
কল কেইটামান আনিবগৈ লাগিব। তাত ভাল কল পোৱা যায় আৰু কম দামতো পোৱা যায়। গতিকে বজাৰৰ ফালৰ পৰা এপাক আহিমগৈ বুলি ভাবিছোঁ, জনাইছোঁ। আৰু লগতে শ্ৰী শ্ৰীকৃষ্ণৰ মহাজন্মাষ্টমী উপলক্ষে আপোনালোক সকলোকে জনাইছোঁ মোৰ ফালৰ পৰা শুভকামনা। সকলোকে ভগৱান শ্ৰীকৃষ্ণই ভাল কৰক। মই এই দিনটোৰ বাবে বহুত অপেক্ষাৰে ৰৈ থাকোঁ আচলতে, জানেনে। জন্মাষ্টমী বুলি ক'লেই মোৰ কিবা এটা বহুত ভাল লাগে, কিবা এটা খুব ভাল লগা অনুভৱ হয়। আচলতে মই মোৰ নিজৰ জন্মদিনটো ইমান ভালকৈ মোৰ পালন কৰিবলৈ মন নাযায়, যিমান জন্মাষ্টমীক উলহ মালহেৰে পালন কৰোঁ। আচলতে মই মোৰ নিজৰ জন্মদিনটো ইমান ভালকৈ মোৰ পালন কৰিবলৈ মন নাযায়, যিমান জন্মাষ্টমীক উলহ মালহেৰে পালন কৰোঁ। আৰু কালি ভিডিঅ'টো আচলতে মই আপোনালোকক আৰু দেখাম বুলি কৈছিলোঁ, কিন্তু কালি আৰু মোৰ ভিডিঅ' কৰা নহ'ল। বজাৰৰ পৰা আহিলোগৈ, বজাৰৰ পৰা আহি পোৱাৰ পাছত খাই বৈ উঠি আলহী আহিলে আৰু গতিকে মোৰ ভিডিঅ' কৰা নহ'ল। এতিয়া আজিৰ জন্মাষ্টমীৰ দিনটোতে মই আজি আপোনালোকক আকৌ পুনৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এতিয়া আপোনালোকেতো জানেই মই প্ৰত্যেকবাৰে দিয়ে থাকোঁ, মই ঘৰতে অকণমান নিয়ম কৰোঁ জন্মাষ্টমী বুলি। আজিও কৰিবলৈ লৈছোঁ, সেইখিনি নিয়ম কৰিবলৈ লৈছোঁ অকণমান থুলমূলকৈ আৰু ঘৰতে তেনেকৈয়ে কৰোঁ। আৰু এইফালে আপোনালোকক দেখাওঁ আমাৰ মাজনীয়েনো কি কৰি আছে। তাই কালিৰে পৰা খুব ব্যস্ততাৰে আঁকি আছে ভগৱানৰ ফটো এখন। তাইক বনাবলৈ দিছোঁ, তাই আগতে বনাবলৈ সময় নাপালে, এতিয়া সম্পূৰ্ণ হোৱাগৈ নাই, আজি সম্পূৰ্ণ নহ'বগৈ চাগে। তথাপিও আপোনালোকক দেখাওঁচোন তাইনো কেনেধৰণেৰে আঁকিছে। এয়া চাওকচোন, সম্পূৰ্ণ হোৱাগৈ নাই। প্ৰথমতে তাই পেঞ্চিলেৰে আঁকি লৈছিলে, তাৰপাছত ওপৰত কি কালাৰ কৰিছা মাজনী? অইল পেষ্টেল। অইল পেষ্টেল কৰিছা? অইল পেষ্টেল কৰিছে। এয়া প্ৰথমতে পেঞ্চিলেৰে এনেকৈ এয়া আঁকি লৈছে এনেকৈ। আৰু বেছি নাই আৰু শেষ হ'বলৈ, শেষ হ'বগৈ, কিন্তু আজিহে শেষ নহ'ব চাগে। নাই আৰু শেষ হ'বলৈ অলপমান আছেগৈ, কিন্তু আজি শেষ নহ'ব হয়তো, কাৰণ আমি ঘৰত নিয়ম ভাগ কৰিয়েই আকৌ নামঘৰলৈ যাব লাগিব। প্ৰত্যেকবাৰে যোৱা হয় নামঘৰলৈ বুলি, নামঘৰলৈ যাওঁ। আমি আহি এতিয়া নামঘৰ পালোহি। নামঘৰত বহুত মানুহ হৈছে, মানুহৰ বহুত ভিৰ। ঘৰত নিয়মখিনি কৰি শেষ কৰি আহিলোঁ, সেইখিনি আপোনালোকক দেখাবলৈ বুলি নহ'ল আৰু। এতিয়া খৰধৰকৈ আহি নামঘৰ পালোহি। এতিয়া মই নামঘৰৰ ভিতৰলৈ যাওঁ। নামঘৰ ভাগ খুব সুন্দৰভাৱে সজাইছে, খুব ভাল লাগিছে পৰিৱেশটো। ইমান ধুনীয়াকৈ চাকি বন্তিবিলাক জ্বলাবলৈ সুবিধা কৰি দিছে। এয়া চাওকচোন, বাহিৰৰ গেটৰ সন্মুখভাগত ইমান ধুনীয়াকৈ সজাইছে। শ্ৰীকৃষ্ণৰ জোলনাত দলি থকা এক ছবি, ইমান ভাল লাগিছে দেখিবলৈ, খুব ধুনীয়া হৈছে। প্ৰতিটো বস্তুৱে খুব সুন্দৰ আৰু নিখুঁতভাৱে ইয়াত প্ৰতিফলিত হৈছে। খুব ভাল লাগিছে। প্ৰত্যেক বছৰতে আমি এই নামঘৰ ভাগলৈকে আহোঁ, এইবাৰো আহিছোঁ।
এতিয়া মই পাছফাললৈ বুলি আহিলোঁ। পাছফালেও বহুতো চিনাকি মানুহ আছিলে, কথা পাতি ভাল লাগিল সকলোৰে লগতে। এতিয়া মই ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ। ভিতৰত ইতিমধ্যে দিহানাম আৰম্ভ হৈছে, আপোনালোকক দিহানামৰ মাজলৈ লৈ যাম। আৰু সকলোৱে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। কুটি কুটি জন্ম ও রাধে মাই আপনি ভৈলন্ত ও রাধে মাই আসরিলু গোপন রাধে মাই যমুনার বালিতে কলসিতে লাই ও যমুনার বালিতে কলসিতে দৈব গীত লইলা নন রাজার